Happy Holi! Ako ebar Happy Holi! তো নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো জংঘলৰ মাজৰ পৰা আৰম্ভ কৰি দিছো আৰু এডাল দেখিছে ওপৰত গছ এডাল পৰি আছে শুকাই আছে আৰু এই গছডাল নমাবলৈ আমি এতিয়া বলাইদা আৰু মই গছডাল নমাম মানে তো ৰছী লগাই লৈছো ওপৰত ৰছী বান্ধি লৈছো ডাইকিয়েদি তো মানে ভাগি আছে ডালটো ওপৰত পৰি গছৰ ওপৰত পৰি আছে ভাগি পেলাই তো এতিয়া নমাম মানে ডালটো সেইকাৰণে ৰছীয়ে বান্ধি লৈছো তাৰপিছত চাওঁ টানি ৰছীয়ে নোৱাৰিলে পাছত বেলেগ ব্যৱস্থা কৰিব লাগিব এবাৰ ডাইকে টানিছিলোঁ কিন্তু নাহিলে মানে বাকী এতিয়া ৰছীডাল লগোৱা হ'ল লাগিলে ভালকৈ গাখীৰ এটা খুৱাব লাগিব গাখীৰ এটা খুৱাই পেলাই টানি চাম আহিলে আহিব নাহিলে বাদ দিব লাগিব এবাৰ ডাইকি লগাই টানি চালোঁ নাহিলে এতিয়া ৰছীয়ে টানি চাওঁ কি হয় দেখা যাওক খুঁটিটো এপাক দি দেখোন দাঙি পেলাই তাতে তো ফাইনেলি এতিয়া গছডাল ডালটো ভাঙিলোগৈ দেখিছে ন বৰ ধুনীয়াকৈ ভাঙি দিলোঁ মানে ৰছীয়ে নোৱাৰিলোঁ বাৰু এবাৰ এইজোপালৈ উঠি পেলাই ডালটো কাটি দিলোঁ মজজোপা ডালটো কাটি দিলোঁ তাৰপিছত ভাগি গ'ল বৰ ধুনীয়াকৈ এতিয়া বহুত ভাগৰ লাগিছে অলপ জীয়াই লওঁ তাৰপৰা পাছত কাটিম আৰু কেতিয়াবা সেইখিনি দিওঁ লাগিবই তো পাছত কাটি থাকিম আৰু চাই থাকক ভিডিঅ'টো আৰু এইফালে থকা আঠিয়া কল একদম শক্তি হয় নাই ভালকৈ বোৱা নাই হয় ন খাব কোমলীয়া কল এই গুণ এইফালে চা আৰু মই এতিয়া বাবুহঁতৰ ঘৰৰ ফালে ওলাই আহিছোঁ এজাক বান্দৰ চাওকচোন বান্দৰৰ উৎপাতত মানে মানুহ থাকিব নোৱাৰে গাঁৱত এনেকুৱা উৎপাত কৰে সিহঁতি এইফালে আমাৰ বছ আহি গ'ল লাগি আছে পূৰা বেগ আছে এতিয়া সখীহঁতৰ ঘৰলৈ যাওঁ অকণমান প্ৰেক্টিচ এটা কৰিবলৈ তো গৈ থাকোঁ আৰু এতিয়া আমি বাবুহঁতৰ ঘৰ পাই গ'লোহি ইফালে হেমন্ত আছে বাঢ়ি লৈ আছে ময়ো খুলটো লৈছোঁ অকণমান মাতটো ভাল খুলটো তো চাই থাকক তো তাৰ পৰা আহিলোঁ আৰু এতিয়া ৰাতি হ'ল ৰাতি মানে এতিয়া আমাৰ গাঁৱত এইটো ৱাটাৰ ছাপ্লাই কাম চলি আছে ৱাটাৰ ছাপ্লাই এটা বহিছে নতুনকৈ আহিছে আৰু পিছত কাম আৰম্ভ হৈ আছে এতিয়া পূৰা কাম চলি আছে পূৰা ধাৰখাৰ The next day. তো গুড মৰ্ণিং গাইজ এতিয়া ৰাতিপুৱা 5টা বাজিছে 5:10
আৰু আমি আপোনাৰ ফিল্ডলৈ আহিছোঁ, কাৱৈমাৰী ফিল্ডলৈ ৰানিং প্ৰেক্টিছ কৰিবৰ কাৰণে। বহুত দিন প্ৰেক্টিছ কৰা নাই, আজি পুৱা ভাবিলোঁ প্ৰেক্টিছ কৰিলোঁ, ইণ্টাৰভিউ পালেহি যিহেতু। আৰু এইফালে আমাৰ আগত আছে লগৰকেইটা, সেইকেইটা আমাৰ লগৰকেইটা চব আজি চাইকেল লৈ আহিছোঁ। তো ব'লক ফিল্ডলৈ যাওঁ। 2,000 years later. হেপী হলি গাইছ। এফালে চাওক, ৰং একেবাৰে মুখখন ৰঙে পুতি পেলাই, এফালৰ পৰা উঠাই নাই। চানি চানি পলাইছ কেলে আকৌ? তো গাইছ, হেপী হলি। সকলোলৈকে ফাকুৱাৰ ৰঙৰ উৎসৱৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে জীৱনটো ৰঙীন হওক। আৰু মই এতিয়া ওলাই আছিলোঁ মেডিকেল যাবলৈ, মাক মানে আল্ট্ৰাচাউণ্ড কৰিব লাগে, কিবা পেটৰ বিষ এটা হৈ থাকে। তাৰপিছত মেডিকেললৈ ওলাইছিলোঁ। তাৰপিছত এই ভাইটি ভণ্টি কেইটামান আহি ৰং অকণমান লগালেহি, ভালে লাগিলে বাৰু। তো বাকী ভিডিঅ' দেখাই আছোঁ, চাই থাকক। হেপী হলি, আকৌ এবাৰ হেপী হলি। এইফালে পূৰা ৰং চং সানি চবেই পূৰা ফাকুৱা বনাই আছে, হাঁহি দিয়ে ধুনীয়াকৈ। লাষ্টটো চাহাই এইজনী ভণ্টিকেইজনী ফাকুৱা ৰং লগাবলৈ আহিলে আমাক ৰাতিপুৱাই ৰাতিপুৱাই, ভাল লাগিলে। এইটো আমাৰ ৰাজখোৱা দেই। এইফালে সৰু সৰু ভাইটি ভণ্টিহঁতে পূৰা ফাকুৱা খেলি আছে। সেয়াই আৰু ফাকুৱা বুলি ক'লে ৰং অকণমান নলগালে ভাল নালাগে, যিমান যি হ'লেও। আৰু এইবোৰ আমাৰ ৰঙৰ উৎসৱ, মানুহৰ মানুহ মানে মিলা প্ৰীতিৰে থাকিব লাগে, ৰং ধেমালিৰে থাকিব লাগে। আৰু সেইকাৰণে সকলোলৈকে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জনাইছোঁ পুনৰবাৰ। আৰু হেপী হলি। আৰু এইটো চাওক, আমাৰ পুখুৰীটো খান্দি হৈ গ'ল। হা, ফটোত নাই বাৰু, নাই নহয়। এইটো চাওক, পুখুৰী খান্দি পাৰ বনাই হৈ গ'ল। আৰু জানো খান্দিব চাগে মাজত, পাছত পাৰটো বন্ধাই হৈ গ'ল। আৰু এইটো আমাৰ মন্দিৰটো, কাম বন্ধ হৈ আছে এতিয়া, বহুত দিন হ'ল। আকৌ আৰম্ভ হ'ব কাম। বাকী চাই থাকক আৰু ভিডিঅ'টো। তো এতিয়া মেডিকেল যাওঁ। ইফালে আমাৰ টমটম আহি গ'ল মাক নিবলৈ, আৰু এই মা ওলাই আহিলে ঘৰৰ পৰা। তো এতিয়া মা আৰু মই যাম। তো এতিয়া গৈ থাকোঁ আৰু। তো গাইছ, এতিয়া মা ভিতৰত সোমালে আল্ট্ৰাচাউণ্ড কৰিবলৈ, ডক্টৰ আহিলে। তো মা আল্ট্ৰাচাউণ্ড কৰিব সোমালে, আৰু এতিয়া মই ইয়াত ওপৰত বহি আছোঁ, তলত কৰি আছে আল্ট্ৰাচাউণ্ড। তো ইয়াৰ পিছত ঘৰত যাম। তো বাকী আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোত যিসকল নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। তো আজিলৈ টাটা, বাই বাই।